Shrinkhal Chaliha এটা ভিডিঅ' শ্বেয়াৰ কৰাক লৈ টুলপাৰ লগাইছে এতিয়া সামাজিক মাধ্যম মহিলাক প্ৰহাৰ কৰা এটা ভাইৰেল ভিডিঅ' সামাজিক মাধ্যমত বৰ্তমান ভাইৰেল হৈছে এটি চাঞ্চল্যকৰ ভিডিঅ' য'ত দেখা গৈছে ভিক্টৰ দাসে এগৰাকী মহিলা গুৰুলকৈ প্ৰহাৰ কৰি আছে আৰু এই ভিডিঅ'টোৰ কাৰণে গ্ৰেপ্তাৰ হ'ব নেকি ভিক্টৰ দাস এই পোষ্টটোৰ তলত প্ৰত্যেকই এটা কমেন্ট কৰিছে যে মহিলাৰ ওপৰত নিৰ্যাতন কেতিয়াও গ্ৰহণযোগ্য নহয় যি কাৰণতে নহওক এটো হৈছে 2020 22 23 এনেকুৱা চনৰ কথা মোৰ নিজৰে মনত নাই যোনে ভিডিঅ'টো দিছে তেওঁ খুদিলে হ'ল ঠিক আছে তো মোৰ এইটো কোনবা সত্য যুগৰ ভিডিঅ' কেতিয়াৰ ভিডিঅ' মোৰ নিজৰো মনত নাই কোনোবাই ৰাখি থৈছে ব্লেকমেইল কৰিবৰ কাৰণে আৰু ব্লেকমেইল কৰা মানুহবিলাকক মই এটাই কথা কৈ আছো ব্লেকমেইল কৰি ঠিক আছে বেলেগ একো নাপাবি এণ্ড দিছ ইজ নট গুড হাঁহি উঠিব লাগিছিল এইটো প্ৰত্যুত্তৰ হ'ব নালাগিছিল কথাৰ প্ৰত্যুত্তৰ কথা হ'ব লাগিছিল চ্যালেঞ্জৰ প্ৰত্যুত্তৰ চ্যালেঞ্জ হ'ব লাগিছিল যে যোৱাকালি মই এটা ভিডিঅ' দিছিলোঁ য'ত মই আজি যিহেতুকে তেওঁ নিজেই যিহেতুকে অলৰেডি তেওঁৰ ফেচবুক পোষ্টত তেওঁ এইটো শ্বেয়াৰ কৰিছে তো মই এই কথাটোৱে কৈছোঁ যে শৃংখল চলিহা মই নামটো কৈছোঁ শৃংখল চলিহাই নিজৰ ফেচবুক পোষ্টত এইটো দিছে আৰু শৃংখল চলিহাই যিয়ে নিজকে বীৰ 2022 চনৰ এটা ভিডিঅ' আৰু বৰ্তমান 2025 কেনেকৈ 2025ত ভাইৰেল হ'ল সেই ভিডিঅ'টো এই ভিডিঅ'টো শৃংখল চলিহাই কিয় দিব লগা হ'ল কাৰণ ভিক্টৰ দাসে শৃংখল চলিহাৰ বিৰুদ্ধে সামাজিক মাধ্যমত অশ্লীল ভাষাৰে আক্ৰমণ আৰম্ভ কৰে শৃংখল চলিহাৰ বিৰুদ্ধে ভিক্টৰ দাসে বিভিন্ন ফেচবুক যোগেদি লাইভ আহি বা ফেচবুকত ভিডিঅ' প্ৰস্তুত কৰি সামাজিক মাধ্যমত ভিডিঅ' প্ৰস্তুত কৰি শৃংখল চলিহাক অপমান কৰে ভাষাৰে অপমান আৰু ভিডিঅ'টো উপলক্ষে ভিক্টৰ দাসে উল্লেখ কৰিছে যে এই ভিডিঅ'টো 2022 চনৰ ভিডিঅ' আৰু 2022 চনৰ ভিডিঅ'টো 2025 চনত আৰু এই ভিডিঅ'টো সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছত প্ৰত্যেকই নিজৰ ববিয়াকৈ মন্তব্য কৰিছে আৰু ময়ো এটা মন্তব্য কৰিছোঁ যে এনেকুৱা ধৰণৰ ভিডিঅ' আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' সামাজিক মাধ্যমত প্ৰচাৰ নহওক আৰু এই ভিডিঅ'টো সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছতেই দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছে আৰু তাৰ পিছতেই নিজাববীয়াকৈও মহানগৰ আৰক্ষীয়ে ৰুজু কৰিব নিজাববীয়াকৈ গোচৰ তাৰ পিছত সন্ধান আহিব যে ভিডিঅ'টো কি কাৰণে হৈছিল কি সংঘাত আছিল তদন্তৰ আওকাণলৈ আহিব ভিক্টৰ দাস আৰু ভিডিঅ' কৰা যুৱকজন কোন হ'ব পাৰে ভিডিঅ' কৰা যুৱকজন আৰু তাত কি ঘটিব পাৰে পাব্লিক কৰি দিছে শৃংখল চলিহাই তেখেতৰ যি আচৰণ ভিক্টৰ দাসৰ আচল স্বৰূপ সামাজিক মাধ্যমত শৃংখল চলিহাই উদঙাই দিছে কাৰণ শৃংখল চলিহাক ইমানে বেছি অপমান কৰিছিল যে পেন্সিল বুলি সম্বোধন কৰিছিল বিভিন্ন শব্দৰে তেখেতক আক্ৰমণ কৰিছিল সেই কাৰণে শৃংখল চলিহাই তেওঁ আক্ৰমণ কৰিলে এটা ভিডিঅ'য়ে কি হয় কি নহয় নাজানো কাৰণ দুইজনৰ মাজত কন্ট্ৰভাৰ্সি হৈ আছে আৰু এইটো গোচৰ ৰুজু কৰিলে আৰু তাৰ পিছত এতিয়া আৰক্ষীয়ে তদন্ত কৰিব যদি তদন্তৰ অনুসৰি তথ্যবিলাক পায় হয়তো তেওঁ গ্ৰেপ্তাৰ হ'ব পাৰে হয়তো নহবও পাৰে গতিকে আৰু আপোনালোকে সামাজিক মাধ্যমত এনেও গম পাই থাকিব এইটোৰ তদন্তত আৰু তদন্তৰ যদি কিবা ফাদিল হয় বা ভিক্টৰ দাসৰ উপলক্ষে যদি গ্ৰেপ্তাৰ হ'বলগীয়া হয় সকলোখিনি তথ্য সামাজিক মাধ্যমৰ যোগেদি পাই থাকিব গতিকে